হাই ফ্ৰেণ্ড, মই পবিত্ৰ শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মেনিয়া। আপোনালোকে যদি মোৰ চেনেলটোত নতুনবাৰৰ কাৰণে আহিছে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টি বটনটো বজাবলৈ একদম নাপাহৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ফাৰ্ষ্ট টাইম তিনিডাল ৱায়াৰ ল'ম। এডাল হৈছে তলত যিটো থাকে এইটো হৈছে প্লাছ পইণ্ট। ইয়াৰ পৰা এডোখৰ ইমানডোখৰ পাব নহয়, ইমানডোখৰ উলিয়াই ল'ব লাগিব। তাৰপৰা গৈ এডোখৰ উলিয়াই ল'ম। ইয়াত যিটো ফ্ৰেছত দি দিব। তাৰপাছত আমি এডাল উলিয়াম, এডাল লগাম নিউট্ৰেলৰ কাৰণে আৰু এডাল দীঘলকৈ থ'ম। আমি নিউট্ৰেলৰ যিটো পইণ্ট উলিয়াম তাৰ লগত পকাই দিম, এডজাষ্ট কৰি দিম। চ' এইডাল আমি আমাৰ ৱায়াৰ ইয়াৰ যি দুডাল আছে এই দুডাল হৈছে এডাল ফ্ৰেছডাল মই দেখিছে টেপিং কৰি থৈছোঁ। তাৰপৰা আমি এনেকৈ কাটাৰ দি এৰুৱাই ল'ম। দেখিছে এইডাল ফ্ৰেছডালত অকণমান উলিয়াম আৰু নিউট্ৰেলডালত অকণমান ডাঙৰকৈ উলিয়াম। দেখিছে এইখিনি গোটেইখিনি উলিয়াই লোৱা হৈছে ধুনীয়াকৈ। আৰু ইয়াত এডাল ফ্ৰেছ আৰু এডাল নিউট্ৰেল। আমি কেনেকৈ গম পাম? প্ৰথম যেতিয়া আমি MCB বক্সৰ পৰা টানিম তাতে আমি চিন ৰখাই থ'ব লাগিব যে এডাল ফ্ৰেছ আৰু এডাল নিউট্ৰেল। তাৰপিছত আমি এডাল ফাৰ্ষ্ট টাইম ফ্ৰেছডাল ইয়াত দিম তলত ফাৰ্ষ্ট টাইম। আৰু আমি এই দুডাল পইণ্ট হৈছে এডাল ফ্ৰেছ আৰু এডাল নিউট্ৰেল। এই দুডাল পইণ্ট ইয়াৰ পৰা আউট কৰিম বেলেগ এখন বৰ্ডৰ কাৰণে। আমি সেইখন বৰ্ডলৈ MCB পৰা টনা নাই, কাৰণ কেলৈ MCBটো বহুত দূৰত আছে। চ' সেইটো কাৰণে আমি এডালো ইয়াত ফ্ৰেছত দি ল'ম। এডালো ফ্ৰেছ যিহেতু এডালো ফ্ৰেছ যেতিয়া এডালো ফ্ৰেছে হ'ব, আমি ফ্ৰেছত দি ল'ম। আমাৰ হ'ল বাল্ব আৰু ফেনৰ কাৰণে আমি এনেকৈ ল'ম। ইয়াৰ দুডাল আছে ন, ইয়াৰ দুডাল আছে। আমি এডাল নিউট্ৰেল বুলি ধৰিম বা এডাল ফ্ৰেছ বুলি ধৰিম। এই ফ্ৰেছডাল ইয়াৰ চুইচটোৰ ওপৰত লগাই যাম আৰু এইডাল নিউট্ৰেলডালত থৈ যাম।
এতিয়া হৈ গ'ল কানেকশ্যন আৰু ইয়াত নিউট্ৰেল যিখিনি আছে সেইডাল মেইন কাৰেণ্টডাল আৰু এডাল বেলেগ এখন বৰ্ডলৈ যোৱা আউটপুটডাল তাৰপিছত আৰু এইবোৰ যিবোৰ বাল্ব হোল্ডাৰ সেইখিনি গোটেইখিনি অকণমান দীঘলকৈ উলিয়াই ল'ম যাতে পাবলৈ ভাল হয় আৰু এডাল প্লাগৰডাল চকেটটো আমি ধুনীয়াকৈ পকাই দিম চব দেখিছে এই দুডাল ইয়াৰ দুডাল আছে এইটো এটা লাইট ইয়াৰ নিউট্ৰেলডাল ইয়াত লগাইছোঁ আৰু ফেচডাল এইটো চুইচত দিছোঁ দেখিছে এইটো চুইচত দিছোঁ আৰু এডাল ইয়াৰ নিউট্ৰেলডাল ইয়াত দিছোঁ আৰু ফেচডাল ইয়াত দিছোঁ আৰু এইটো চুইচৰ এইটো ফেচটো ইয়াত হৈছে চকেটটোৰ কাৰণে আৰু এডাল নিউট্ৰেলডাল গৈ ইয়াত পৰিছে আৰু এডাল হৈছে এইটো এটা বেলেগ চুইচ ইয়াৰ এডাল নিউট্ৰেল ইয়াত পৰিছে আৰু এডাল আৰু ফ্ৰেছটো ইয়াত পৰিছে দেখিছে আৰু এইটো এখন ফেনখনৰ কাৰণে ইয়াত এইটো নিউট্ৰেলটো ইয়াত এডজাষ্ট হৈছে আৰু ফ্ৰেছটো ইয়াত চুইচত দিয়া হৈছে চ' দেখিছে বস্তু আৰু যিটো আউটলাইন বেলেগ এখন বৰ্ডলৈ যিটো আউট কৰিম সেইটো লাইনৰ কাৰণে এডাল দেখিছে আপুনি এডাল ফ্ৰেছডাল ইয়াত দিয়া হৈছে ইয়াত দিয়া হৈছে আৰু নিউট্ৰেলডাল ইয়াত এডজাষ্ট কৰা হৈছে আৰ্থিন দিয়ে যদি ইয়াত দিব পাৰে আৰ্থিনৰ পইণ্ট হয় এইটো আৰু তাৰপিছত আমি গোটেই চুইচখিনি গোটেই স্ক্ৰুখিনি চাম যে ভালকৈ টান হৈ আছে নাই গোটেইখিনি আকৌ এবাৰ টানি দিম তাৰপিছত আমি ইয়াৰ নিউট্ৰেল যিটো পইণ্ট সেইটোত আমি টেপিং কৰি দিম আকৌ অকণমান কাটি দিম যাতে লিকেজ হৈ নাথাকে হৈ গ'ল এতিয়া আমি কানেকশ্যন দি দিছোঁ এয়া চাওক লাইট জ্বলিছে নুমাইছে জ্বলিছে এইটো দিছোঁ এইটো জ্বলিছে বঢ়িয়া এই ফ্ৰেণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নেপাহৰিব লাইক শ্বেয়াৰ আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে সকলোৱে কমেণ্ট কৰিব তলত দেখিছে ই অলপ বেছি মোৰ বস্তু মনত উঠিছে পঢ়া শুনা নকৰিলি তই লাইক কৰিব কৈ দে লাইক হাই বাই বাই